প্ৰথমত দথমা ব্লক হিচাপে চেৰফাংগুৰিত হৈছে আৰু ছেকেণ্ডত পখেৰাগ্ৰাম ব্লক হিচাপে জগদেৱত হৈছে আৰু এতিয়া থাৰ্ড বাওখুংগ্ৰী সমষ্টি হিচাপে ইয়াত ওৱাবাৰী খুব ভাল হৈছে আজিৰ প্ৰগ্ৰামবিলাক গৰ্জিয়াছলি হৈছে আৰু সকলো জাতি জনগোষ্ঠী আছে মুঠতে কোনো জাতি বাদ যোৱা নাই যে কোনোবা মুছলিমে অহা নাই বা কোনোবা ৰাজবংশী অহা নাই এনেকুৱা নহয় চব জাতি জনগোষ্ঠীয়ে আজিৰ যিটো ব্লক ৱাইজ ৰেলী ইয়াত উপস্থিত হৈছে আৰু মনটো খুব ভাল লাগিছে মুঠতে কোনো জাতিয়ে বাদ পৰা নাই যে আমাৰ মিটিঙত নাহাটো আৰু চবেই ভোট দিব আৰু মই কৈছোঁ এইবাৰ প্ৰমোদ বড়োৱে খুব বেয়াকৈ হাৰিব কোকৰাঝাৰ লোকসভাত ওলাবই নোৱাৰিব ৰাস্তাত লাষ্টতে আৰু সেইদিনাতো ঠিকছে গালি খাইছিলে সি চেম ছাৰৰ লগত মই শুনিছোঁ খালি খাই থাকে একো কাম নকৰে বুলি কৈছে বোলে খালি খাবহে জানে কামটো কৰা নাই আপুনি এনেকুৱা বুলি কৈছে চেম ছাৰে এইটো গালি দিছে ঠিকছে কাম নাই ইয়াত আজি ABSUNI সভাপতি ডিপেন বড়োৱে এটা প্ৰেছ মিট কৰিছে আপোনালোক ABSUNI সভাপতি ডিপেন বড়োটো সিয়েতো ছেকেণ্ড চিফ প্ৰমোদ বড়োৰ ছেকেণ্ড চিফটো সিয়ে এতিয়া ABSUNI কেইজনমান লিডাৰ আৰু UPPLৰ কেইজনমান লিডাৰে চব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব আমি MP টো নিজিকিব এইবিলাক কথাটো ডিপেন বড়োই জানে আৰু প্ৰমোদ বড়ো জানে সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে 10 দিন হওক 20 দিন হওক বা 1 মাহ 2 মাহ বা 3 মাহ 4 মাহ সেইখিনি সময়ত যিমান পাৰে কামাব লাগে কাম কৰাৰ ধান্দা নাই চৰকাৰ যে নাথাকিব বা বিজেপি আৰু UPPL যিটো এলায়েন্স এইটো যে নাথাকিব এই কথাটো ডিপেন বড়ো বিৰাট ভালকৈ জানে প্ৰমোদ বড়ো ভালকৈ জানে স্পষ্ট ইহঁতে আমাৰ দলটো এইবাৰ MP ইলেকশ্যনত নিজিকিব এইটো ফাইনাল সেইকাৰণে ইহঁতে যিমান পাৰে কামাই লোৱাটো ইহঁতৰ কাম এতিয়া একো কাম নকৰে ডিপেন বড়ো কি কৰিব ইয়েতো চলাই আছে সাপ্লাই দি আছে কোটি কামাই আছে ডিপেন বড়োটো 1 নম্বৰ কণ্ট্ৰেক্টাৰ নাই এতিয়া ABSUNI প্ৰেচিডেণ্ট হ'ব পাৰে সি কিন্তু 1 নম্বৰ কণ্ট্ৰেক্টাৰ সি নাই মই কোন NDA কোন UPA মই এইবিলাক চিনি নাপাওঁ এতিয়া আমি হ'ল অকলে নিৰ্বাচন কৰিছে জিকা পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব কি হয় নহয় এইটো বেলেগ কথা নাই এই ডিপেন বড়োৱে ভিতৰত কোৱাটো সিয়ে যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো ডিপেন বড়োই কৈছে ইয়াৰ নিৰ্দেশতে এই বড়ো মানুহবিলাক নাঙলত ভোট দিছে গম পায় আপোনালোকে অক্সিজেনটো উঠাই লৈ যাব বিজেপিয়ে এই নিৰ্বাচন শেষ হোৱাৰ পিছত ৰিজাল্টৰ পিছত ডিপেন বড়োৱে নিৰ্দেশতে UPPL আৰু ABSUNI ছাপৰ্টাৰবিলাকে তামোলপুৰ ভেৰগাঁও ওদালগুৰিত ভিতৰে নাঙলত ভোট দিয়াটো এই ডিপেন বড়োৱে কোকৰাঝাৰটো 2-2.5 লাখ মাৰ্জিন হ'ব 2-2.5 লাখ ডিফাৰেঞ্চ হ'ব ওদালগুৰিও এনেকুৱা হ'ব মুঠতে আমি জিকিছে বিৰাট আৰামত জিকিছে চাৰিটা স্থানতহে থাকিব বুলি কৈছে মোৰ মৃত্যু জয়ন্তী আছে আৰু এই মৃত্যু জয়ন্তী তিথিত দত্তমাস্থিত আমাৰ টুলুংগাপুৰী এই সমাধিস্থলীত আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচী হ'ব ইয়াৰ পিছত বডোফাৰ সমাধিস্থলীত আমি সকলোৱে শ্ৰদ্ধাঞ্জলি পুষ্পাঞ্জলি আমি অৰ্পণ কৰিম আৰু তেখেতৰ যি স্বৰ্গীয় আত্মা সেই আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাম আৰু ইয়াত আৰু বিশেষ এটা অনুষ্ঠান হ'ব এটা সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচী বিভিন্ন আমাৰ ধৰ্মীয় অনুষ্ঠানে এইটো আয়োজন কৰিব আৰু এই কাৰ্যসূচীত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ খন্তেক ইয়াত উপস্থিত হ'ব আৰু ইয়াৰ কাৰণে সকলো ৰাইজক আৰু উপেন ব্ৰহ্মৰ যি সপোন আছিল যে বড়ো জাতিক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰা আৰু এখন শান্তিৰ আৰু সুন্দৰ এই অসমৰ বুকুত বড়োসকলক আগুৱাই নিয়া সেইটো যাতে আমি আৰু এখোজ আগুৱাই গৈ পেলাই যাতে বিটিআৰখন এটা শান্তি আৰু উন্নয়নৰ এটা বিটিআৰ আমি গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি অহাকালি সেই যি মৃত্যু জয়ন্তী সেই মৃত্যু জয়ন্তীক আমি
সফলভাৱে আমি ৰূপায়ণ কৰিবৰ কাৰণে সকলো প্ৰস্তুতি আগবঢ়াইছোঁ আৰু ইয়াত ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ সংখ্যা প্ৰায় 5,000 ৰাইজ ইয়াত আৰু ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব আৰু আমি চিধাচিধিকৈ NDAক ছাপোৰ্ট কৰিছোঁ দিল্লীত যাই পেলাই জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিটিয়াৰবাসীৰ উন্নয়ন কোকৰাঝাৰ লোকসভা সমষ্টিৰ উন্নয়ন যাতে তেওঁ কাম কৰে আৰু দিলীপ শইকীয়া ডাঙৰীয়াও একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কথা জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগত থাকি পেলাই যাতে একেলগে কাম কৰিব পাৰে ইয়াৰ কাৰণে আমি দিলীপ শইকীয়া ডাঙৰীয়া বা NDA প্ৰাৰ্থীক দৰং ওদালগুৰিত আমি সমৰ্থন কৰিছোঁ জয়ন্ত বসুমতাৰীক আমি চিধাচিধিকৈ ইয়াত পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আন দল সংগঠনৰো আমি সহায় বিচাৰিছোঁ আৰু ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই জাতিৰ উদ্দেশ্য বিটিয়াৰবাসীৰ স্বাৰ্থৰ উদ্দেশ্য আছে আৰু লগতে একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ উদ্দেশ্য তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানে ইনডাইৰেক্টলি দৰং ওদালগুৰিত NDAক ছাপোৰ্ট কৰিছে সেই কথাটো জলজল পটপট ওলাই পৰিছে তেখেতে যিয়ে মন্তব্য নিদিয়ক কিয় আৰু কোকৰাঝাৰত তেওঁ নিজাকৈ খেলিছে আৰু এই খেলত আমি দেখিবলৈ পাইছোঁ এতিয়া তেওঁ 4 নম্বৰতহে যিহেতু আছে আৰু প্ৰথমটো NDA আছে দ্বিতীয় কংগ্ৰেছটো আমি দেখিবলৈ পাইছোঁ আন আছে তো ইয়াৰ কাৰণে আমি কৈছোঁ যে আমি ৰাজনীতিক দল নহয় আমি অৰাজনৈতিক ছাত্ৰ জাতীয় সংগঠন আৰু কিয় আমি মুকলিকৈ আহ্বান কৰিব লগা হ'ল মুকলিকৈ আমি আগুৱাই আহিব লগা হ'ল সেইটো জাতিৰ স্বাৰ্থ বিটিয়াৰৰ স্বাৰ্থ আৰু ইয়াত প্ৰায় 3-4টা যি এজেণ্ডা আৰু ইছ্যু আছে ইয়াত কোনো ৰাজনৈতিক এজেণ্ডা আৰু ইছ্যু নাই উন্নয়নৰ কথা চৰকাৰ আৰু দলীয়ভাৱে এইটো তেওঁলোকে প্ৰকাশ কৰিব এইটো তেওঁলোকৰ কথা আমাৰ কথাটো হ'ল যে ছাষ্টেইনেবল পিচ পাৰ্মানেণ্ট পিচ 100% বিটিয়াৰৰ চুক্তি ৰূপায়ণ আৰু আমাৰ যি খাতামপুৰীয়া যি পৰিৱেশ বড়ো অনাবড়ো বা হত্যা হিংসা বা ইয়াত সংঘৰ্ষ সংঘাত গুলী বাৰুদৰ যি কথা ইয়াত 10 বছৰত এটা ৰাজনৈতিক পৰিৱেশ হীৰাচৰণীয়া নৱচৰণীয়াই যি এটা সৃষ্টি কৰিছিল এইটো নাইকিয়া কৰি পেলাই সোণালী এটা সময় এতিয়া আহিছে সোণালী এটা সুযোগ আহিছে আৰু এইটো নাইকিয়া কৰি একেলগে আমি বসবাস কৰিব লাগে আৰু ভাতৃত্ববোধেৰে অসমৰ বুকত বিটিয়াৰখন সুন্দৰ এটা বিটিয়াৰ হিচাপে আগুৱাই নিব লাগে আৰু ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই নিৰ্বাচনটো তেখেতৰ কাৰণে খুব গুৰুত্বপূৰ্ণ নহয় আমিও জানো তেখেতেও জানে কিন্তু তেওঁ দল আৰু চিম্বল বচাবৰ কাৰণে খেলিছে আৰু সেইটো আমি একো বেয়া পাব লগা একো নাই আমি মাজৰ বা ৰাইজৰ আৰু সকলোৰে সংগঠন হিচাপে আহ্বান জনাইছোঁ তেখেতেও জাতিৰ স্বাৰ্থত এখোজ আগুৱাই আহক আৰু তাৰ কাৰণে আমি আহ্বান জনাইছোঁ Dipen Boro Abw অবজাৰভেশ্যনত হাগ্ৰামা মহিলাৰ বিজেপিৰ লগত ঠাচ বা বিজেপিৰ বি টিম হয় নেকি আপুনি ভাবে নেকি নাই এ টিম না বি টিম এইটো ৰাজনীতিক যিবিলাক মানে দল আৰু বিশেষজ্ঞসকলে মতামত কৰিব কিন্তু আমি দেখিবলৈ পাইছোঁ যে দৰং ওদালগুৰিত আমি চিধাচিধিকৈ ABSUNI ছাত্ৰ আৰু জাতীয় সংগঠন অৰাজনৈতিক সংগঠন হৈও আমি সমৰ্থন জনাইছোঁ আৰু দৰং ওদালগুৰিত প্ৰাৰ্থী নিক্ষেপ কৰি পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই NDAক সমৰ্থন দিছে সেইটো আমাৰ দৰং ওদালগুৰি যিহেতু মই তাৰে ভোটাৰ দৰং ওদালগুৰি মোৰে সমষ্টি তো সকলো চুকে কোণে থকা সকলো জাতি জনগোষ্ঠীয়ে একেটাই প্ৰকাশ কৰিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দৰং ওদালগুৰিত NDAক জিকাবৰ কাৰণেহে খেলিছিল সেই কথাটো আজি ভোট দান হোৱাৰ পিছত সকলোৰে ছাৰ্ভেত এইটো ওলাইছে তাত মই কাকো দুখ দিব বিচৰা নাই খালি ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰি পেলাই কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী ডাঙৰীয়া যি NDAৰ প্ৰাৰ্থী তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ইয়াত সংখ্যালঘুও হওক বা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকেও হওক বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে এইবাৰ ভোটদান কৰিব আমি দৃঢ় বিশ্বাসী আৰু ইয়াৰ কাৰণে দৃঢ় বিশ্বাসী যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া শান্তিৰ প্ৰতীক আৰু উন্নয়নৰ প্ৰতীক জয়ন্ত বসুমতাৰী ডাঙৰীয়া সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে সকলোৱে এই যে বড়ো অনাবড়ো সংঘাত হত্যা হিংসা যিবিলাক মানে ইয়াৰ সংঘৰ্ষ সংঘাত সেই বাতাবৰণ সৃষ্টি কৰিছিল এইটো 10 বছৰ পিছত এই সুযোগটো সকলোৱে পাইছে আৰু এইটো এটা সোণালী সুযোগ আৰু এই সোণালী সুযোগত NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক নিখিল বড়ো ছাত্ৰ সন্থাই পোনপটীয়াকৈ আমি সমৰ্থন দিছোঁ আৰু ইয়াৰ কাৰণে সমৰ্থন দিছোঁ যে জাতীয় স্বাৰ্থত এজেণ্ডা আৰু ইছ্যুৰ স্বাৰ্থত একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ স্বাৰ্থত সেই বিষয়সমূহ আজি আমি স্পষ্ট আৰু দৃঢ়তাৰে আমি প্ৰকাশ কৰিছোঁ আৰু দ্বিতীয় কথাতে আমি আহ্বান জনাব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি মুৰব্বী আছে
আৰু তেওঁলোকৰ সমৰ্থিত আৰু দলীয় কৰ্মী নেতাক আমি আহ্বান জনাব বিচাৰিছোঁ যে কোনো সন্দেহ নাথাকে আমি এটা ঐক্য আৰু শান্তিৰ স্বাৰ্থত আমাৰ এটা চিন্তা বিটিআৰক আগুৱাই নিব লাগে ইয়াৰ স্বাৰ্থত এজন প্ৰাৰ্থীক আমি জিকাব লাগে আৰু সেইগৰাকী হ'ল জয়ন্ত বসুমতাৰী আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আমি ভেদাভেদ আমি সংঘাত আৰু এই পৰিৱেশটো আমি এৰাই পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও জয়ন্ত বসুমতাৰী NDA প্ৰাৰ্থীক বিটিআৰবাসীৰ স্বাৰ্থত সকলো জনগণৰ স্বাৰ্থত আৰু বড়ো ৰাইজৰ স্বাৰ্থত তেওঁ সমৰ্থন দিব লাগে বুলি আমি আজি মুকলিকৈ তেখেতক আহ্বান জনাইছোঁ আৰু আমি কোনো মানে এনেকুৱা ৰাজনীতিক মানে ভেদাভেদৰ পৰিৱেশ আমি বিচৰা নাই আৰু আমি বিভিন্ন ছাৰ্ভে বিভিন্ন আমাৰ পৰ্যবেক্ষণ বিভিন্ন ৰিপৰ্টৰ পৰা আমি তথ্য লাভ কৰিছোঁ যদিও আমি ৰাজনীতিক কথা ভিতৰত যাই পেলাই আমি ক'ব বিচৰা নাই কাৰণ দলে ৰাজনীতিক ইলেকশ্যন খেলে নিৰ্বাচন খেলে আৰু প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰে কিন্তু আমাৰ কথাটো হ'ল যে যি ছাৰ্ভে আহিছে সেই ছাৰ্ভেত জয়ন্ত বসুমতাৰী ভাৰ্চেছ গৰ্জন মোছাহাৰী মানে NDA UPPLৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগতে মূল প্ৰতিদ্বন্দ্বিতা এতিয়া হ'ব সেই কথাটো ৰাইজে সকলোৱে মুকলিমূৰীয়াকৈ কৈছে আৰু ইয়াৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে বিটিআৰৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত একৰ্ড ইমপ্লিমেণ্টেশ্যন আৰু জাতীয় জীৱনৰ বিটিআৰবাসীৰ সকলো দিশত সম অধিকাৰ সম উন্নয়নৰ স্বাৰ্থত আপুনিও NDAক সমৰ্থন কৰিব লাগে